পালি খাই কি ভাল পাওঁ চেনি চেনি চাহৰ লগত ন নহয় চল লগত ভাইটি ক অসমৰ মুখ্যমন্ত্ৰী কোন অখিল গগৈ নমস্কাৰ কি খবৰ আকৌ আজি ব্লগ বনাবলৈ আহিছিল সেইডোখৰ জেগাতে কালি আকৌ আগৰ যিটো আমাৰ অসমৰ গোটেই পূৰ্বাঞ্চলৰ গোটেই ভাৰতবৰ্ষৰ যিজন মেধাৱী ছাত্ৰ সেইজন মেধাৱী ছাত্ৰ আকৌ লগ পালো তেতিয়াহ'লে আকৌ তেওঁলোক চিনাকি হৈ লওক আহক এয়া তোৰ নামটোতো আকৌ এবাৰ কৈ দে তোৰ পইচাটো আকৌ দি দে তোৰ নামটো কি আছিল তো যি কি নহওক ভাইটিয়ে নিজৰ নামটো ক'বলৈ অকণমান টান পাইছে আপোনালোকে আগৰ ভিডিঅ'ত তাৰ নামটো চাই ল'ব বাকী ভাইটিক আজি কিছুমান প্ৰশ্ন সুধিম ইণ্টাৰভিউ ল'ম মানে তাৰ ইণ্টাৰভিউ নিদিয় নি কলিযুগ অলপ বেলেগ ডেঞ্জাৰ পইচা দিবই লাগিব ন আজি মেধাৱী ছাত্ৰজনৰ লগত আজি মানে হেৰি কথা দুটামান কিহৰ কথা পাতিম আমি ৰাজনীতিক আৰু বতৰৰ বিষয়ে কথা পাতিম তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আজি মেধাৱী ছাত্ৰৰ লগত বতৰৰ বিষয়ে দুটামান কথা পাতো ভাইটি অসমত যে ইমান ঠাণ্ডা পৰিছে তাৰ কাৰণটোনো কি জানা নি গগৈদা নাছিলে ন তুমি যে কৈছা যে গগৈদাৰ কথা কোন গগৈদাৰ কথা কৈছা তুমি বুজিলো কোন গগৈদাৰ কথা কৈছো তাকে আমাৰ দিনতো এনেকুৱা নাছিলে মানে আমাৰ দিনতো কি এই মানে শিক্ষটো ইমান বাকী ভাইটি শুন আকৌ তই ৰাজনীতিৰ কথা জাননে জানো ৰাজনীতি তেতিয়াহ'লে ৰাজনীতিৰ কথা জানো তেতিয়াহ'লে ৰাজনীতি ইংৰাজীত কি বুলি কয় পলিটিকেল আচ্ছা জানিছ পলিটিকেলৰ স্পেলিংটো ক এই সঁচাকৈ মেধাৱী ছাত্ৰ তাকে আৰু দুটামান প্ৰশ্ন সোধো আমাৰ মেধাৱী ছাত্ৰৰ লগতনো কি কয় পলিটিকেল তাৰ ভাইটিক আজি ৰাজনীতিৰ কথা পাতি দুটামান সোধো তেতিয়াহ'লে ভাইটি ক অসমৰ মুখ্যমন্ত্ৰী কোন অখিল গগৈ অখিল গগৈ আমাৰ মামা হয় মামা কোন হয় তাকে সৰু ল'ৰা যে মেধাৱী হ'লে মানে অকণ বেছি কথা জনা হয় ন কি পোৱালি তই এতিয়া আমাৰ মানে সেই অসমীয়া কৈছো তই ৰাজনীতিত ডাঙৰ হৈ জন কৰিবি নে নকৰ লোকৰ চৰু ভাত চুৰ কৰি খাব নাজানো সেইকাৰণে মই নাযাম কলৈ নাযাওঁ ৰাজনীতি নাযাওঁ তই যাম কিনো কথা কয় তাকে ৰাইজ দেখিছেনে মানে মানসিক জ্ঞান বহুত বেছি বহুত বহুত বেছি তাকে তই ভাইটিৰ যে আজি তই মন মাৰি আছ কেলেনো কাৰণ মোৰ ইনষ্টাগ্ৰামত পদলি কামেৰীয়া গানটোত ৰিলছ বনাব নাপালো এনেকুৱা লাগিছে ইণ্টাৰভিউ লওঁ নে নলওঁ মোৰটোৱে বেয়া কৰি পেলাই মোৰ ৰাতিপুৱা গাইজ বহুত এই পোৱালিটোৰ লগত ৰাজনীতিৰ কথা পাতিলো এতিয়া পোৱালিটোক মানে খোৱা বোৱাৰ ওপৰত কিছুমান কথা পাতো বাকী পোৱালি খাই কি ভাল পাওঁ চেনি চাহৰ লগত ন নহয় চল লগত কি পোৱালি যিকি নহওক তই খাই ভাল পাওঁ এতিয়া তোৰ ডাঙৰ হৈ কিবা ডক্তৰ খেলুৱৈ হোৱা সপোন আছে নে কি হোৱা সপোন আছে প্ৰথমতে বিয়া পাতিম 11টা ল'ৰা জন্ম দিম 11টা ল'ৰাক ইণ্ডিয়া ক্ৰিকেট টিমত ভৰাম প্লিঙা কৰি আছে মোৰ ওচৰত কালি পালি বেয়া প্লিঙা কৰি আছে পোৱালি হৈ গ'ল এতিয়া তই চাৰি ক'ব জানো চাৰি জানো তেতিয়াহ'লে চাৰিটা কৈ দে 1 2 3 পাইছনে চিনি 5 6 অ ধুনীয়া ছোৱালী তোমাৰ বয়ফ্ৰেণ্ড মই পাওঁ ন চাৰি ক'ব ধুনীয়া পাওঁ পাৰ খাটা চাৰি কিছুমান কৈ দিছে পালি আৰু এটা চাৰি শুনাই দে তই আকাশত ওলাই যো তুমি মোৰ হবানে শুন কি ছোৱালীক ইমপ্ৰেছ কৰা তই জানো নেকি জানো গাৰ্লফ্ৰেণ্ড আছে চাৰিজনী তাকে পোৱালি এতিয়া মোৰ ইউটিউব চেনেলৰ মানুহখিনিক শেষৰ সময়ত কিবা এটা কৈ দে ভিডিঅ'টো চাব আৰু ধুনীয়া ছোৱালী দেখিলে মোক ক'ব তো গাইছ এটা কথা ক'বলৈ থাকি গ'ল এণ্টাত ধুনীয়া ছোৱালীবোৰৰ নাম্বাৰটো মোক দি থৈ যাবা তো গাইছ আমাৰ মেধাৱী ছাত্ৰৰ লগত ভিডিঅ'টো বনাই শেষ হৈ গ'ল ইয়াৰ তৃতীয় পাৰ্ট লাগে আপোনাৰ 3 নম্বৰ পাৰ্টটো লাগে তেতিয়াহ'লে
আপোনালোকে কমেণ্ট কৰি জনাব, নিশ্চয় 3 নম্বৰ পাৰ্ট বনাব পাৰিম। এই আপোনালোকে অকণমান উৎসাহ আশা দিয়ক। আৰু ছাবস্ক্ৰাইবটো কৰি দিব, মানে ছাবস্ক্ৰাইবটো আপোনালোকে নকৰে, কিয় নকৰে, কিয় কৰিব? তাকে লাভ ইউ, ছাবস্ক্ৰাইব কৰিব পাৰিলে শ্বেয়াৰ কৰি দিব। থেংক ইউ।